हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आपनालोकলৈ স্বাগতম জনালো মোৰ চেনেললৈ আৰু মই আজি এটা নতুন ভিডিও লৈ আহিলো বহুত দিন হল আপোনালোকৰ মাজত মই ভিডিও আপলোড দিব পৰা নাই মানে বহুত সমস্যা আছিল মোৰ কলেজত মানে পৰীক্ষা এক্সাম চলি আছিল তাৰ উপৰি মই ঘৰতো কিবা বেমাৰ আছিল সো তেনেকৈ মই ভিডিও আপলোড দিব পৰা নাই আজি এটা ধুনিয়া গাঁৱলীয়া পৰিবেশৰ এটা ধুনিয়া ভিডিও মানে আপলোড দিম আপোনালোকে মোৰ ভিডিওটো পুৰা হেকলৈ চাই থাকিব আৰু ভিডিওটো কি হয় আপোনালোকে চাব একদম চাই থাকিব কাৰণ মই ভিডিওটো দি আছো এনে ধৰণৰ গাঁৱলীয়া পৰিবেশত যি মানুহে মাছ মাৰে কেনে কৰে মাছ মাৰে আজি মাছও মাৰিম লগতে কি মাৰিম জানে মেইনলি কেকুৰা মাৰিম কেকুৰা বড়ো ভাষাত কয় কাকৰা বুলি কয় আজি ভিডিওটো বহুত ধামাকাদাৰ হ'ব লগা কাৰণ হ'বই কাৰণ মোৰ লগত আছে মই অকলে নহয় মই অকলে মাছ মাৰিব আহা নাই মোৰ লগত পুৰা টিম আছে গোটেই টিমক দেখাই আছো আজি সো फ्रेंड्स মোৰ লগত কি আছে চাওক এইটো হল টিম মই অকলে নহয় মানে আমি টিমে আজি মাছ মাৰিম কেনেকৈ চাই থাকিব একদম ভিডিওটো আৰু মাছ মাৰিম কেনেকৈ আৰু মাছটো হাতেৰে ধৰিম বাৰু আৰু লগতে কেকুৰা যি মাৰিম কুদাল গাত খুন্দি মাৰো গাতৰ পৰা ওলাই আনিম কেকুৰা আৰু কেনেকৈ ৰেচিপিটো কেনেকৈ হোৱা একদম হেকলৈ চাই থাকিব হেকলৈ চাব পাৰিব কেনেকৈ বনাও কাকৰাটো কেনেকৈ খাম মানে আটাইবোৰ দৃশ্য এই ভিডিওটোত দেখা পাব আপোনালোকে ভিডিওটো চাবলৈ নাপাহৰিব একদম পুৰা হেকলৈ চাই থাকিব আৰু আপোনালোকে মোক মৰম দিব কিয় জানে মৰম মানে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ বহুত ধুনিয়া ধুনিয়া নতুন ভিডিও আপোনালোকৰ মাজত আহি থাকিব আৰু আপোনালোকে মোৰ ভিডিওটো পুৰা চাই থাকিব বলক এতিয়া আমি কি কৰিম মাছ মাৰিম সো মাছ মাৰিম লগতে কেকুৰা মাৰিম মোৰ লগত আপোনালোকক চাই থাকক কি কৰো আহক পৰীত লাগি আছে মাছ এইটো এইয়া সব কি মানে মাছ পইচা দেখুন হে মিছা মাছ সো फ्रेंड्स আজি দেখা পাইছে এইটো কি বুলি কয় এইটো আমি গাঁৱলীয়া ভাষাত ডাইৰেক্ট আমি বানা বুলি কওঁ এইটো মানে এইটো পাতিলে ৰাতি তেতিয়া পুৰা পানী হেৰি হৈ থাকিব ইমান সমান হৈ থাকিব তেতিয়া পুৰা বৰালি মাছবিলাক লাফিয়াই একদম পুৰা জপিয়াই পানাত আহি পৰে আৰু তাৰ পিছত আমি মাছবিলাক লৈ খাওঁ মানে বিশেষকৈ আমাৰ গাঁৱলীয়া অঞ্চলত মানুহবিলাক জানে নদী কাষৰীয়া অঞ্চলত মানে যিবিলাক থাকে মানুহে সেইবিলাক গমে পায় মানে কি পদ্ধতিত মানে মাছ মাৰা হয় গাঁৱলীয়া পদ্ধতি এয়া বানাবাতি মাছ মাৰা হয় সো এনেকৈ বহুত ধৰণৰ পদ্ধতিত মাছ মাৰিব পাৰি আজি মেইন উদ্দেশ্য হ'ল আমি কেকুৰা মাৰিম বলক চাই থাকোঁ সো फ्रेंड्स মেইন উদ্দেশ্য আছিল আমি কাকৰা মাৰোঁতে মানে যিটো গাঁত হয় গাঁতত মানে সাৱধান আপোনালোকে বহুত ৰিক্সত মানে গাঁতত যেতিয়া হাত দিব তেতিয়া বহুত ৰিক্সত হাত দিব লাগিব যিহেতু গাঁতত সাপ থাকিব পাৰে আৰু বিষাক্ত কিছুমান বস্তু থাকিব পাৰে সো তাৰ উপৰি লক্ষ্য কৰি আপোনালোকে কি কৰিব লাগিব পুৰা সাৱধানত মানে গাঁতত হাত দিব লাগিব আৰু আমি আছে আমাৰ লগত যি ইহঁতৰ মানে বহুত সাৱধানত হেৰি কৰে হাত দিয়া গাঁতৰ পৰা যি কেকুৰা ওলাই আনে সো আপোনালোকে বহুত সাৱধানত হাত দিব আৰু পুৰা চাই থাকিব ভিডিওটো আমি কেনেকৈ কাকৰা মাৰোঁ আৰু ৰেচিপিটো কেনেধৰণে বনাই খাওঁ চাই থাকক ফাইনেলি আহি গাঁত এখন পাই দিলোঁ আৰু গাঁতখন খুন্দিম এতিয়া চাওক আপোনালোকে এইটো গাঁত চাই লওক গাঁতত এই সাৱধান লাহে একদম পুৰা সাৱধানত চাবি হে এইটো গাঁতত আছে মানে কেকুৰা আছে দেখাই যায় আছে লাহে হা সেইটোত নাই বাৰু ইফালে আছে দিব লাগে কেকুৰাটো এনেকৈ মাৰে মানে এইটো চিষ্টেমত মাৰিব লাগে তো আমাৰ মেইন মানুহজনে মানে গাঁত খুন্দি আছে তো তাৰপিছত ওলাম আৰু চাই থাকক কেকুৰা পাম একদম পামে 100% চাওক সাৱধান আছে না এই চাওক গাইছ ওলাব এতিয়া কেকুৰা ওলাইছি দেখাই দিয়া বহুত কষ্ট ওলাইছি কিমান ডাঙৰ চাওক আজি মোক গাঁতখন খুন্দা দিলে ইয়াত কোদাল আৰু গাঁতখন দি আছো চাওক মোৰ ভাগ্যত লাইনে নাই আচৰিত কথা বে ইমান ওপৰত যদি কাকৰা থাকে
আচৰিত চাওক দুটা আছে বোলে দুটা আছে আহি কৈ আছে দুটা কেঁকুৰা আছে তাতে আপোনালোকে ভিডিঅ'টো চাব এনজয় লওক আৰু চাই থাকক কেনেকৈ কাঁকৰা মাৰিব পাৰি আপোনালোকেও পাব নদীত আহক আৰু কাঁকৰা মাৰক Wow. Already দুটা আনিছে দুটা গাইস এটা ভালো মানে দুটা পাইছো দুটা কেঁকুৰা পাইছো আৰু বেলেগ ঠাইত যাই আছো চাই থাকক একদম চাই থাকক দিনৰ মূৰত নদীত মাছ মাৰিব আহিলোঁ কেঁকুৰা মাৰিব আহিলোঁ চ' আহি পেলাই ভালে লাগি আছে আগত যাম বেছিকৈ মাৰিম আজি বহুত দিনৰ মূৰত বেছিকৈ মাৰিম কেঁকুৰা বহু সময় পিছত মানে বহুত দেৰিকৈ মানে এটা মাছ পালোঁ এইটো মানে মইতো মাছ নধৰোঁ ই ধৰিলে চ' ফ্ৰেণ্ডছ একদম মানে আজি যে কেঁকুৰা মাৰি আছোঁ কেঁকুৰাৰ উপকাৰিতা বহুত আছে কিন্তু আপোনালোকে জানে কিছুমানে হয়তো নাজানে কেঁকুৰা খাই কি হয় মানে কেঁকুৰা খালি কি হয় জানে আপোনালোকে মেইনলি লিভাৰৰ কাৰণে বহুত কাম হয় আৰু লগতে এইবিলাক প্ৰটিন জাতীয় বস্তু যিহেতু মাছটো প্ৰটিনে হয় আৰু লগতে কেলছিয়ামৰ কাৰণেও ভাল আৰু মানে বহুত ক্ষেত্ৰত ভাল আৰু কেঁকুৰাটো সেইকাৰণে খাব লাগে আৰু আমি গাঁৱলীয়া উপকাৰিতা লিভাৰ বুলি ক'লে বহুত ধৰণৰ হৈ যায় মানে কিছুমান টিবি বেমাৰ আছে হাঁপানি এনে ধৰণৰ বহুত ধৰণৰ বেমাৰ আছে সেইবোৰ বেমাৰৰ পৰা যদি কেঁকুৰা খোৱা হয় গেৰাণ্টি আছে আপোনালোকে মুক্ত হৈ যাব পাৰিব কাৰণ ঔষধ বনাই এইবিলাকেৰে কিন্তু ঔষধটো আপোনালোকে ডাইৰেক্ট খাই আছে এইটো কোনো মেডিচিন বেলেগ আৰু ল'ব নালাগে এইটো খালি আপোনালোকৰ বেমাৰ আজাৰৰ পৰা নিশ্চয় মুক্ত হ'ব আৰু লগতে বহুত উপকাৰিতাও আছে এইবোৰে উপকাৰী কিছুমান কি কৰে জানা এই গোবৰবিলাক যে আছে গৰুৱে গোবৰবিলাক যে আছে তাৰ পৰা কেঁচু ওলাবই গাঁত খান্দিলে কেঁচু ওলায় এই কেঁচুৰ উপকাৰিতা বহুত আছে কেঁচুৰ বহুত কাম হয় আৰু লগতে মানুহে কি কৰে কেঁচু দি মানে বৰশী পাতি বহুত ডাঙৰ মাছ মাৰে কেঁচুৰে কেতিয়াবা বৰালি মাছো উঠি যায় কিন্তু মানে উঠি যায় আৰু যেতিয়া বৰশীটোত মানে যিটো মানে হেৰি হয় মাছটো আহে সেইটো মাছে উঠি যায় আৰু লগতে বৰালি মাছ মৰাৰ উপায় আপোনালোকক দেখাই দিছোঁ মই কেনেকৈ বৰালি মাছ মাৰিব পাৰি ডাঙৰ মাছ মাৰিব পাৰি আৰু মানে বহুত ধৰণৰ মাছ মাৰিব পাৰি চাই থাকক আৰু আমি এতিয়া মেইন জেগাত যাই আছোঁ কেঁকুৰা মাৰিবলৈ সো ফ্ৰেণ্ডছ আমাৰ এটা নতুন মেম্বাৰ আহি গ'ল মানে আমাৰ লগত জড়িত এতিয়া মানে পুৰা ফেণ্টাষ্টিক ক্ৰিকেটৰ কিং বুলি ক'ব পাৰি ইয়াক কি সুধিব ক্ৰিকেটৰ বিষয়ে চব কৈ দিব আৰু আজি আমাৰ লগত আহিছে কেঁকুৰা মাৰিবলৈ চ' বহুত ভাল লাগি আছে মানে মেম্বাৰ আৰু এটা বাঢ়িল যিহেতু পুৰা ধামাকাদাৰ হ'ব চাই থাকক পাইছা নেকি নাই মানে ভাই প্ৰথম আহিল অলপ মিষ্টেক হ'ব লাহে পাম আৰু যিহেতু নদীটো প্ৰাকৃতিৰ সৃষ্টি আৰু ক'ত কি আছে আমি নাজানো চ' আমি চায়ে আছোঁ য'ত পাম আৰু ওলাই থাকিব পুৰা গাৰৰ পৰা ওলাই থাকিব নদীৰ মাজত মানে ধুনীয়া বস্তু এটা পাই গ'লোঁ এয়া কি বৰশী দেখা পাইছে এইটো বৰশীৰে মানে কিমান ডাঙৰ বৰালি মাছ মানে বৰশীৰ জৰিয়তে মাৰিব পাৰি চ' আপোনালোকে এইটো পদ্ধতি ইউজ কৰক আৰু খাওক এয়া বৰালি মাছ এতিয়া মানে চেঙেলী এটা দিলি পুৰা ফালিয়াই থাকিব আৰু জঁপিয়াই থকাৰ পিছত বৰালি মাছটো আহিব আৰু খাব লগতে আপোনালোকে লগে বৰালি মাছ মাৰিব বহুত ডাঙৰ কেঁকুৰা এটা পাই গ'লোঁ ফাইনেলি আৰু মানে এইটো মানে কিমান চনৰ পৰা আজি গাঁতত হেৰি আছিল পলাই আছিল মানে আজি মানে ওলাই লৈ আহিলোঁ আমি
চ' এইটো কেনেকৈ ৰেচিপি কৰিম কেনেকৈ ৰান্ধিম মানে চব ভিডিঅ'টোত পাই যাব কেঁকুৰা মাৰি 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 একদম ইয়ালৈকে আহি পালোঁ আৰু ভাগৰি পৰিলোঁ আৰু কিমান মাৰিম বহুতকেইটা পাইছোঁ এয়া কেঁকুৰা এটাই মানে চব আছে আৰু আমি চব বহি মানে অলপ ভাগৰ লাগছে জিৰণি লৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাইছে তো লাইক কমেণ্ট কৰি জনাব বিশেষকৈ আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ বহুত কষ্ট কৰি ভিডিঅ' মানে আজি এতিয়ালৈকে মানে বহুত কেঁকুৰা মাৰিলোঁ বহুত কেঁকুৰা মানে এতিয়া পূৰা ফুল হৈ গৈছে আৰু নামাৰোঁ বুলি ভাবিছোঁ আৰু ৰেচিপিখন কেনেকৈ কৰিম চব দেখাই থাকিম মানে কেনেকৈ ৰান্ধিব লাগে কেনেকৈ খাব লাগে চ' চব মানে ভিডিঅ'টোত পাই যাব আৰু এতিয়াৰ মানে বৰ্তমান ভিডিঅ' ইয়ালৈকে থাকিব আৰু পিছত ৰন্ধা বঢ়া কামটোত পিছত দেখাই আছোঁ চাই থাকক আৰু পূৰা চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' গাইজ কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ঐ চ' ফ্ৰেণ্ডছ মানে আমাৰ আজি কেঁকুৰা মৰা হ'ল আৰু এতিয়া আমি কেনেকৈ চাফা কৰি আছোঁ বা কেনেকৈ ৰান্ধিম মানে ৰান্ধাৰ আগত কি কৰিব লাগে দেখাই আছোঁ আটাইবোৰ দৃশ্যই দেখা পাব আৰু এতিয়া মানে আমি কেঁকুৰাটো কেনেকৈ এইবিলাক হেৰি কৰিম বনাম আৰু কাটিম কেনেকৈ বা ধুব লাগিব চ' চব দেখাই আছোঁ আপোনালোকে একদম ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আপোনালোকে ইয়াৰ পৰা আপোনালোকে ৰান্ধি খাব পাৰিব আৰু আপোনালোকে চাই থাকক আমি কেনেকৈ বনাই আছোঁ বৰ্তমান খৰি আমি আনিলোঁ ইয়াৰ বাঁহৰ পৰা কিবা কিবিৰ পৰা এনেকৈ খৰি আনিলোঁ আৰু ইফালে আমাৰ এইটো চোলা ইয়াতে আমি এতিয়া ৰান্ধিম চব যোগাৰ আছে